Hello guys, good morning. Welcome back to my YouTube channel. মোৰ চেনেললৈ আপোনালোক সকলক পুনৰবাৰ স্বাগতম। আজি সপ্তম দিন, ডে নম্বৰ 7। তো আজি ইহঁতক চাওক, মই ড্ৰিংকাৰত মানে খালী হৈ আছিলে। ৰাতিপুৱা আহি চালোঁ সিহঁতৰ ড্ৰিংকাৰ খালী হৈ আছিলে, সেইকাৰণে সিহঁতৰ পানীখিনি ভৰাই দিলোঁ। মানে মই এটা মেডিচিন ইউজ কৰিলোঁ। মই মেডিচিন এইটো ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। মই এণ্টিবায়'টিক এটা ইউজ কৰিছোঁ, আপোনাৰ লেডেক্সিন। এইটো চাওক, পেকেটটো চাই ল'ব পাৰে, লেডেক্সিন। আচলতে মই লেগজিন পাউডাৰটো ইউজ কৰিব লাগিছিলে, কিন্তু লেগজিন পাউডাৰটো নাই, মাৰ্কেটত নাই। মই অৰ্ডাৰ কৰিছোঁ, অহা নাই এতিয়াও। তো ক'লে যে ভেটেনাৰী ডক্টৰ এজনক সুধিলোঁ, তেওঁ ক'লে যে লেডেক্সিন আৰু লেগজিন একেই হয়, দুটাৰ ভিতৰত এটা ইউজ কৰিব পাৰে। তো মই সেইকাৰণে লেডেক্সিন, দামো ছেমেই হয়। তো মই এইটো আনিলোঁ। আনি এইটো মই কুহুমীয়া গৰম পানীত 1 লিটাৰ পানীত 100 বাৰ্ডছৰ কাৰণে 3 পৰা 5 গ্ৰাম মিহলাই সিহঁতক দিলোঁ খাবলৈ। এইটো মানে খালে কি হয়, আপোনাৰ সিহঁতৰ যদি কিবা ফিউচাৰ যদি কিবা বেমাৰ আহে, CRD হওক, ইকলাই হওক, এইবিলাক বেমাৰ মানে সিহঁতৰ নহয়, মানে হোৱাৰ চান্সটো কম থাকে। আৰু ঠাণ্ডা দিনত এইটো খুৱাব লাগে, কাৰণ সিহঁতৰ গাটো অলপ গৰম থাকে। ঠাণ্ডা দিনত যদি আপুনি এইটো খুৱাই, তেতিয়া সিহঁতৰ গাটো অলপ গৰম থাকে, তেতিয়াহ'লে মানে ঠাণ্ডাটো ইমান নাপায়। তো সেইবাবে মই এইটো দিলোঁ, ইউজ কৰিলোঁ। মই আচলতে 3-4 দিনতে ইউজ কৰিব লাগিছিল, 3-4-5 এই দিনতে ইউজ কৰিব লাগিছিল, কিন্তু মই কৰিব নোৱাৰিলোঁ। মই ইউজ কৰিছিলোঁ, আপোনালোকে ভিডিঅ'ত চাইছিলে চাগে, আগৰ ভিডিঅ'ত, যে মই যোনটো আপোনাৰ এটা ইউজ কৰিছিলোঁ, আপোনাৰ টেট্ৰাচাইক্লিন বুলি ইউজ কৰিছিলোঁ। সেইটোৰো অলপ ছেম কামেই কৰে, কিন্তু সেইটো অকণমান ডিফাৰেঞ্চ হয়, আৰু এইটো ডিফাৰেণ্ট বেলেগ। এই লেডেক্সিন যোনটো ইউজ কৰিছোঁ, এইটো কামৰ কাৰণে, যোনটো আপোনাক ক'লোঁ, সিহঁতৰ যি বেমাৰ হয়, সেইবোৰ বেমাৰৰ পৰা সিহঁতে বাচি থাকে, সেইটো হ'বলৈ নিদিয়ে। আৰু ঠাণ্ডা দিনত এইটো খোৱালে মানে সিহঁতৰ গা গৰম হৈ থাকে, তো সিহঁতৰ কোনো প্ৰব্লেম নহয়, ঠাণ্ডাত যে মৰাৰ চান্সটো কম থাকে। আৰু আপোনালোকে চাওক সিহঁতৰ চাইজটো কেনে পাইছে, ডাঙৰ হৈছে নে সৰু হৈ আছে। চাইজটো অলপ ডাঙৰ লৈছে, মইতো দেখাত লৈছে। আৰু তথাপিও মই সিহঁতক ডেইলি চাই থকা হয়, যেতিয়া ঘণ্টাই মিনিটে চাই থকা হয়, যেতিয়া মই ইমান এটা গম নাপাওঁ। কিন্তু আপোনালোকে ক'ব পাৰিব যে কিমান ডাঙৰ হৈছে, আপোনালোকে চাব পাৰিব। সিহঁতৰ কালাৰটো চেঞ্জ হৈছে। মই আগৰ পুৰণা ভিডিঅ'কেইটা চালোঁ, তেতিয়া মই অলপ মানে ৰিয়েলাইজ কৰিলোঁ যে সিহঁতৰ কালাৰ চেঞ্জ হৈছে, অকণমান চাইজটো ডাঙৰ হৈছে। আপোনালোকে কমেণ্ট কৰিব। আৰু এতিয়া কৰিবলৈ মোৰ একো নাই, দানাৰ পাত্ৰত দি ৰাখিছোঁ। মই ইমানো দিয়া নাই, কাৰণ সিহঁতৰ দানাটো মই চেঞ্জ কৰিছিলোঁ। আৰু সন্ধিয়ালৈ এটা মেডিচিন ইউজ কৰিম। সেইটো কিহৰ কাৰণে ইউজ কৰিম, কি ধৰণে ইউজ কৰিম, সেইটো চাবৰ কাৰণে মোৰ ভিডিঅ'ত বনি থাকক। তো গাইজ, এতিয়া ইভিনিং টাইম, মই দিনত একবাৰ শ্বুট কৰিছিলোঁ। তো সেইটোত মই মেডিচিন লেডেক্সিনটো ইউজ কৰিছিলোঁ, এণ্টিবায়'টিক। আৰু এতিয়া সন্ধিয়া টাইমত মই কি মেডিচিন ইউজ কৰোঁ চাই লওক। তো মই এতিয়া আপোনাৰ এইটো চাওক, নিৰবিন চাব পাইছে, নিৰবিন টেবলেটটো ইউজ কৰি আছোঁ। সন্ধিয়া টাইম আপোনাৰ ফ্লেছ জ্বলাই কৰিব লগা হৈছে, সেইকাৰণে অকণমান প্ৰব্লেম পাব পাৰে। এইটো নিৰবিন টেবলেট হয়। আৰু এটা হ'ল আপোনাৰ বিকচুল, এইটো কেপচুল হয়, বিকচুল কেপচুল। এইটো মই ইউজ কৰিম, কাৰণ এইটো কেতিয়া হয় জানে, আপোনাৰ 6-7 দিন যোৱাৰ পিছত, যেতিয়া অলপ বাচ্চাটোৰ মানে ৱেইটটো বাঢ়ে, তেতিয়া সিহঁতে মানে কি অলপ মানে একবাৰ যদি বহি যায়, তেতিয়াহ'লে আৰু উঠিব নোৱাৰে। আৰু আপুনি ইয়াতে এতিয়া চাব পাৰে, এতিয়া বৰ্তমান হোৱা নাই, মই দিনত চাইছিলোঁ এবাৰ, কাৰণ সিহঁতে শুয়ে দানাটো খাব খোজে। মানে সিহঁতৰ উঠাৰ মানে শক্তিটো নাথাকে, অলপ নাৰ্ভৰ প্ৰব্লেম হয়। আৰু কিছুমান মানে আপোনাৰ ডিঙিটো বেকা হৈ যায়। এইটো নাৰ্ভৰ হয় একচুৱেলি, যোনটো টেবলেট কেইটা নাৰ্ভৰ কাৰণে, নাৰ্ভৰ মানে মানুহে ইউজ কৰে এইটো। তো বাচ্চাকো দিব পাৰি। তো এইটোৰ কাৰণে কি কৰিম, আপোনাৰ এইটো সিহঁতক দিম। আৰু যোনটো লেংবাৰ্ডটো হয় যে, এই লেংবাৰ্ডটোৰ কাৰণে এইটো আপোনাৰ বহুত ভাল। এইটো খোৱালে লেংবাৰ্ড নহয়।
আৰু আপোনাৰ এনেকৈ মানে চৰাইটোক যে উঠাই দিলে ভৰিটো মানে উঠি থাকে, কিন্তু মানে পাখিখন এনেকৈ কঁপি থাকে। তো সেইটোৰ পৰা আপোনাৰ মানে ভাল পাব পাৰি মানে। তো এইটো মানে চলিউশ্যন হ'ল, এই বেমাৰকেইটাৰ চলিউশ্যন হ'ল আপোনাৰ এইটোৱে, এই টেবলেটকেইটা। এটা দিম কেনেকৈ, এইটোতো বাৰু গুড়া হৈ যাব বা পানীত দিলেও গুলি যাব, কিন্তু এইটো কেপচুল হয়, কেপচুলটো কেনেকৈ গুড়া কৰিম। তো সেইকাৰণে মই এইটো পানী সিহঁতৰ কাৰণে গৰম কৰোঁ, যেতিয়া পূৰা উতলাই পেলাই গৰম কৰিছোঁ। তো ইয়াতে মই এতিয়া কেপচুলটো আৰু টেবলেটটো গুলি ল'ম, গুলি পেলাই সিহঁতক খাবলৈ দিম। আৰু আপুনি 100টা বাৰ্ডছৰ কাৰণে 2টাকৈ, 1000টাত 20টা দিব লাগে, তো 100টাত 2টাকৈ, ইয়াৰ 2টা ইয়াৰ 2টা গুলি পেলাই মই দি দিম। তো মই গলাই লওঁ। তো চাওক গাইছ, কেনেকৈ টেবলেটকেইটা গলি গৈছে। এইটো কেপচুলটো হয়, ক'লা ক'লা যে ওপৰত দেখি পাই আছে, এইটো কেপচুলটো হয়। আৰু টেবলেটকেইটা আপোনাৰ তলত পৰি আছে। তো এইটো মই এটা ভাঙি দিম, হাতে সোমাই দিম। কেপচুলটো পূৰা গলি গৈছে, আৰু এইফালে তলত অলপ পৰি আছে, আৰু টেবলেটকেইটা ইয়াত পৰি আছে। মই এইটো অলপ ঘুটি ল'ম। উতলা পানীত অলপমান ইমান উতলাও নালাগে। তো গাইছ, এনেদৰে গলাই ল'লোঁ, পূৰা মিক্স কৰি ল'লোঁ। চাওক এনেকুৱা সেউজীয়া কালাৰ হৈ যাব আপোনাৰ, সেইটো মিলাই ল'লোঁ। এতিয়া আপোনাৰ পানীটো যেতিয়া উতলি আছে, তো সেইকাৰণে মই ইয়াতে, তো গাইছ মই মেডিচিনখিনি ঢালি ল'লোঁ ইয়াতে। এতিয়া মই সিহঁতক ড্ৰিংকাৰকেইটাত বহাই দিওঁ। আৰু মোৰ ড্ৰিংকাৰকেইটা বহুত সৰু হৈছে, কাৰণ এইটো প্ৰথম কেইদিনৰ কাৰণে। এইটো মাৰ্কেটত মানে আমাৰ এই মাৰ্কেটত ডাঙৰ ড্ৰিংকাৰ নাই, ড্ৰিংকাৰকেইটা সৰু ড্ৰিংকাৰে আছিলে, মই এইকেইটা আনিলোঁ প্ৰথম কেইদিন চলিব বুলি। কিন্তু এতিয়া মই যি চাই আছোঁ যে সিহঁতৰ সৰু ড্ৰিংকাৰ নহয়, এতিয়া ডাঙৰ ড্ৰিংকাৰ আনিব লাগিব। আৰু দানা পাত্ৰ আৰু আনিব লাগিব, বহাব লাগিব, আৰু 4টা আনিব লাগিব। আপোনাৰ 100টা মুৰ্গী আছে, তো আপোনাৰ যদি 8টা আনো, তেতিয়াহ'লে আপোনাৰ এটা ডিভাইড হৈ যাব। তো এটা ধৰক 15টা 12টাকৈ এনেকৈ কৰি হৈ যাব। 8টা নানিলেও হৈ যায়, 6টা আনিলেও হৈ যাব, বা 5টা আনিলেও হৈ যাব। কিন্তু মই 8টা আনিম, যাতে গোটেইকেইটাই ভালদৰে খাই পায়। তো সিহঁতক মই এতিয়া মেডিচিনটো দি লওঁ, ড্ৰিংকাৰকেইটা দি। তো গাইছ, ড্ৰিংকাৰকেইটা দি দিলোঁ, ড্ৰিংকাৰ সিহঁতে খাই আছে, চাব পাৰি আছে। আৰু ব্ৰইলাৰৰ এটা কথা আছে যে সিহঁতক আপুনি যিমান, ব্ৰইলাৰ বুলি নহয়, যিকোনো বাৰ্ডক, লোকেল হওক, কয়লাৰ হওক, ব্ৰইলাৰ হওক, সিহঁতক পানীটো চেঞ্জ কৰি দি থাকিলে সিহঁতে বেছি ভাল পায়। আজি ধৰক মিঠা পানী দিলে, কালি এটা বেলেগ মেডিচিন কৰি দিলে, আজি এটা বেলেগ মেডিচিন কৰি দিয়ে, সেইটো বহুত ভাল পায়। যিমান মানে চেঞ্জ কৰি কৰি পানীটো দিয়ে, সিমান সিহঁতে ভাল পায়। মানে টেষ্টবিলাক যেতিয়া চেঞ্জ হৈ থাকে, তেতিয়া সিহঁতে ভাল পায়। মানে সদায় আচলতে সিহঁতৰ নৰ্মেল পানীও দিব নালাগে। আজি এটা মেডিচিন দিলে, কালি এটা মেডিচিন দিলে, যেতিয়া নৰ্মেল দিলে মাজত আকৌ এটা মেডিচিন, এনেকুৱা টাইপত। আৰু এনেকুৱাটো মেডিচিন আহি থাকে, আগলৈকো আহি থাকিব, সিহঁতৰ মেডিচিন দি থাকিব, আপোনালোকে চাই থাকিব কি কি মেডিচিন দিওঁ। তো আচল কথালৈ আহোঁ যে এতিয়া মেডিচিনটো দিলোঁ। আৰু মেডিচিনটো কথা কি, যে আপোনালোকে এইটো নহয় যে চৰাই কাটাৰ বেমাৰটো দেখিছে বুলি আপোনালোকে সেই দিলে যে আজি চৰাইটো চাইছোঁ যে এনেকুৱা হৈছে, সেইকাৰণে মেডিচিনটো দিওঁ, সেইটো নহয়। 6 দিন 7 দিন যোৱাৰ পিছত আপোনালোকে মেডিচিনটো ইউজ কৰিব লাগিব, যাতে ফিউচাৰ এই বেমাৰটো নাহে। সিহঁতৰ যোনটো লেংবাৰ্ড হোৱা হওক, বা এনেকৈ পৰি গ'লে উঠিব নোৱাৰা, বা এনেকৈ উঠাই দিলে এনেকৈ কঁপি থকা, সেইটো যাতে ভৱিষ্যতলৈ নহওক, সেইটো কাৰণে দিব লাগে আগতে। তো আজি মই এইটো আপোনাৰ আজি 7 নম্বৰ দিন, তো মই আৰু 2-3 দিন খুৱাম ৰাতি। আৰু এইটো ৰাতি দিব, দিনত নহয়, মেডিচিনটো ৰাতি দিব। মই ৰাতি মেডিচিনটো খুৱাম, তাৰপিছত আৰু মেডিচিন আহিব সিহঁতৰ,
সেইটোৰো ভিডিঅ' আহিব, সেইটোৰ ভিডিঅ' পাব, কাৰণ মই ডে বাই ডে যেতিয়া ভিডিঅ' দি আছোঁ আপোনালোকে চাই আছে। তো এতিয়া মই সিহঁতৰ দানা পাত্ৰৰ দানা ভৰাই দিম। চাব পাৰিছে দানা পুৰা খালী হৈ গৈছে, দানা পুৰা খালী হৈ আছে, এটা দুটাই পৰি আছে, তাকে সিহঁতে খাই আছে। তো মই এতিয়া সিহঁতক প্ৰি ষ্টাৰ্টাৰ দি আছিলোঁ, এতিয়া মই সিহঁতক অকণমান আপগ্ৰেড কৰিম, সিহঁতক এতিয়া ষ্টাৰ্টাৰ দিম আৰু ষ্টাৰ্টাৰৰ লগত খোৱাৰ আগে আগে এটা সিহঁতক মেডিচিন দিম। সেই মেডিচিনটো মই এতিয়া ইহঁতক এই মেডিচিনটো দি আছোঁ কাৰণে মই সেই মেডিচিনটো দিয়া নাই। সেই মেডিচিনটো মই 2 দিন পিছত ইউজ কৰিম, আৰু কিয় ইউজ কৰিম, কিহৰ কাৰণে ইউজ কৰিম, কি মেডিচিন ইউজ কৰিম, সেইটো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিলে আপোনালোকে গম পাই থাকিব। আৰু মোৰ চেনেলটোত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰক, আৰু লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। তো গুড নাইট, বাই বাই।